ইয়াৰ মই ইমান বেছি এক্সাইটেড আছিলোঁ কাৰণ যিখন মাজুলী আজিলৈকে মই ইউটিউবত চাই আছিলোঁ সেইখন মাজুলীতো আজি মোৰ ৰাতিপুৱাই আছিল। আৰু কাহিলি পুৱাতে উঠিলৈ ঠাইখনৰ এৰিয়েল ভিউ চাবলৈ মই ড্ৰোন ফ্লাই কৰিলোঁ আৰু চালোঁ কাষতে এখন নদীও বৈ আছে। আৰু এইটো মোৰ বাবে কোনো ছাৰপ্ৰাইজতকৈ কম নাছিল। নদী পাৰত ৰাতিপুৱা আৰু সেয়াও মাজুলীত। সুপ্ৰভাত গাইজ, ৰাতিপুৱা হ'ল আৰু মই আছোঁ মাজুলী এখন গাঁৱত। কালি ৰাতি আহোঁতে লেট হ'ল, ৰাতিটো একো চাব নোৱাৰিলোঁ বা শ্বুটো কৰিব নোৱাৰিলোঁ। চাৰিওফালে চৰাই চিৰিকটিৰ সুৰীয়া মাত আৰু নদীৰ পৰা কুঁৱলী উঠি এনেকৈ গাঁৱলৈ বৈ যোৱা মই প্ৰথমবাৰ দেখিছিলোঁ। কেতিয়াও পাহৰিব নোৱাৰা সেই ৰাতিপুৱা। That was the most beautiful morning in my life. আৰু এনেকৈ প্ৰায় 1 ঘণ্টা নদীৰ পাৰত কটোৱাৰ পিছত মই ওলাই যাওঁ কাষতে থকা মিচিং গাঁওখনি চাবলৈ। মেইনলি মাজুলীৰ দক্ষিণ পাট সত্ৰটো তেনে মডাৰ্ণাইজ নাই হোৱা এতিয়ালৈকে। এইখন আকৌ বঢ়িয়া গড়মূৰ সত্ৰটো। তাৰপিছত অন্যান্য সত্ৰ চব মডাৰ্ণাইজ হৈ গুচি গৈছে আৰু চামগুৰিটো একচুৱেলি সত্ৰ নহয়, চামগুৰি ভেলেইছে। তাত যেনিবা মুখা শিল্পটো বনাই আৰু আগৰ চামগুৰি সত্ৰটোৰ নামেৰে চামগুৰি বুলি কোৱা হৈছে আৰু দাদাকেইজনৰ লগত বহি চাহ খালোঁ ৰাতিপুৱা। মানুহ হিচাপে ইয়াৰ মানুহ ইমান ভাল চবেই ফ্ৰেণ্ডলি, চবৰ লগতে চবেই ধুনীয়াকৈ কথা বতৰা পাতে, হেল্পো কৰে। মই সেইদিনাখন অহা সময়ত চিনি পোৱা নাছিলোঁ ন, আৰু সেইজন দাদাই মোক বহুত হেল্প কৰিলে। এই ঘৰবোৰক চাংঘৰ বুলি কোৱা হয় আৰু বাৰিষাৰ বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰবোৰ এনেকৈ মাটিৰ পৰা অলপ ওপৰত বনোৱা হয় আৰু প্ৰতিখন ঘৰৰ তলতে এনেকৈ এখনকৈ নাও পাৰ্ক কৰি ৰখা হয় বাৰিষাৰ বানপানীৰ বাবে। আৰু এইটো এটা ডাঙৰ উদাহৰণো প্ৰকৃতিৰ লগত যুঁজি নহয়, প্ৰকৃতিৰ লগত মিলিজুলি থকা। আৰু এনেকৈ ৰাতিপুৱাৰ পৰা গাঁওখনি খোজকাঢ়ি চোৱাৰ পিছত জলপানত ৰুটি অমলেট খাই মই ওলাই যাওঁ গড়মূৰ সত্ৰৰ ফালে। মই অলপ হিষ্টৰী আৰু জিঅ'গ্ৰাফিত ইণ্টাৰেষ্ট ৰাখোঁ আৰু মাজুলীৰ বিষয়ে অলপ ৰিচাৰ্চ কৰি গম পালোঁ মাজুলী কোনো কল্পকাহিনীৰ সৃষ্টি নহয়। আচলতে 13শ শতিকাৰ আগলৈকে এই ভূমিখণ্ড ব্ৰহ্মপুত্ৰৰ এক সাধাৰণ বন্যাপ্ৰৱণ সমভূমিহে আছিল আৰু 1257 খ্ৰীষ্টাব্দৰ মহাভূমিকম্পই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গতিপথ সলাই পেলায়। আৰু তাৰপিছত প্ৰায় 200 বছৰ জুৰি ফ্লাড, ৰিভাৰ এৰছন আৰু ছেডিমেণ্টেশ্যন প্ৰক্ৰিয়াই লাহে লাহে মাজুলীক এক পৃথক দ্বীপলৈ ৰূপান্তৰিত কৰে। আৰু 1500 পৰা 16শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাজুলীক অসমীয়া সংস্কৃতিৰ এক অমৰ পীঠস্থানত ৰূপান্তৰিত কৰে। আৰু প্ৰায় 16শ শতিকাৰ পিছত মাজুলীত সত্ৰসমূহৰ স্থাপন কৰা হয়। আজিৰ দিনত মাজুলীত প্ৰায় 20খনৰো অধিক সত্ৰ আছে আৰু তাৰে এখন সত্ৰ গড়মূৰ সত্ৰ।
আহোম ৰজা জয়ধ্বজ সিংহই 1656 চনত গড়মূৰ সত্ৰ স্থাপন কৰিছিল। আচলতে সত্ৰৰ মুখ্য উদ্দেশ্য আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা একাহৰণ নাম ধৰ্মক আগবঢ়োৱা আৰু ভক্তি, নাম প্ৰসংগ, বৰগীত, বৈষ্ণৱীয় আদৰ্শৰ জৰিয়তে মানুহক আধ্যাত্মিক পথ দেখুওৱা। আৰু ইয়াৰ পিছত মই গড়মূৰ সত্ৰৰ পৰা ওলাই যাওঁ চামগুৰি সত্ৰলৈ, যাৰ দূৰত্ব ইয়াৰ পৰা প্ৰায় 17 কিলোমিটাৰমান আছিল। ভিতৰত ইমান ধুনীয়া টাউন এখন, ইমান উন্নত SBI ব্ৰাঞ্চো আছে ইয়াত পাৰ্মানেণ্ট। একচুৱেলি নদীদ্বীপ বুলি ক'লেতো এনে চৰ অঞ্চলৰ নিচিনা তেনেকৈ বুজায়, কিন্তু আহি কিনে গম পালোঁ যে চব ফেলে আছে ইয়াত। নীৰৱতা আছে, এনেকুৱা ধুনীয়া এখন চহৰ আছে মাজতে, বিশাল মেগামাৰ্টো আছে ইয়াত। আচ্ছা, শ্বপিং মলো আছে মাজুলী। মই আচলতে কি হৈছোঁ, মই মানে ভবাই নাছিলোঁ তেনেকৈ পুলিচ ষ্টেচন। আচ্ছা, পুলিচ ষ্টেচন আছে। মই ভবাই নাছিলোঁ মাজুলী ইমান কিবা কিবি আছে। একচুৱেলি ইউটিউবত ভিডিঅ' চিডিঅ' চাই কেতিয়াবা ভাবিছিলোঁ যে হয়তো মাজুলীৰ ভাল চাই সেইখন, তো মাজুলীখন গোটেই মাজুলীতো ৰাস্তা ঘাটো ভাল, সঁচাকৈ বহুত ভাল লগা। ভাওনাত ব্যৱহাৰ, আৰু যেতিয়া আমাৰ মুখে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰবিলাক আমাৰ ৰামায়ণ কৃষ্ণলীলা কাহিনীত আছে, অসুৰ, দৈত্য, অসুৰ, ৰাক্ষস ইত্যাদিবিলাক, সেইবিলাকহে মুখা হয়। সেইবিলাক মুখত পিন্ধি লৈ অভিনয় কৰে ভাওনাত, আৰু সেই মুখাই আমাক অসমত এতিয়া প্ৰচলন, আৰু ভাওনা হয়, আৰু ভাওনাত মুখা প্ৰৱেশ কৰে। মুখখন ঢাকি মুখাই পৰিৱেশ হয়। তাৰে দেখুৱাইছোঁ মই যেনেকৈ এটা চৰাই লাগে, এইটো সেই ৰামায়ণ কাহিনী, জটায়ু পক্ষী সেয়াও মুখা হ'ব, গৰুড পক্ষী লাগে সেয়াও মুখা হ'ব। এইবিলাক অসুৰ চৰিত্ৰ যদি লাগে, ৰাক্ষস, অসুৰ, মানুহৰ মুখে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰবিলাক, সেইবিলাক মুখা হ'ব। ইয়াৰ মাজুলীৰ মাটি কেৱল ভক্তিতে সীমিত হৈ থকা নাই, বহন কৰি আছে পৰম্পৰাগত কলা। মুখা অসমীয়া পৰম্পৰাগত কলাৰ এটা গুৰুত্বপূৰ্ণ অংশ। ৰাতিপুৱা সোনকালে ওলোৱাৰ কাৰণে মোৰ হাতত টাইম আছিলে, আৰু গড়মূৰলৈ ওলাব ধৰোঁতে লোকেল এজনে ক'লে আপুনি অফলা ঘাটলৈ যাওক, তাতে ৰিভাৰ ভিউ পাব আৰু ফেৰী বনোৱা প্ৰকল্প এখনো আছে নদীৰ পাৰত। অফলামুখ ঘাটলৈ কেনি যাব লাগে? অঁ, বাওঁফালে? অঁ অঁ অঁ, ঠিক আছে। মই আছোঁ এতিয়া অফলামুখ ফেৰীঘাটত। ইয়ালৈ অহাৰ কাৰণ হ'ল ফেৰী কেনেকৈ বনাই মোৰ চোৱাৰ ইচ্ছা আছিলে। ফেৰী ইমান ডাঙৰ ডাঙৰ ফেৰীবোৰ বনাই কেনেকৈ। এনেকৈ দিনটো মাজুলীৰ সৌন্দৰ্য উপভোগ কৰাৰ পিছত সময় আহি পৰিছিল গড়মূৰলৈ উভতাৰ। আৰু গড়মূৰলৈ উভতাৰ পথতে পালোঁ জুবিনদাৰ গানৰ সেই দৰিয়া ঘাট, আৰু আবেলিলৈকে মই তাতে ৰখি দিলোঁ।
আৰু আবেলিপৰত মই হোমষ্টেখনলৈ উভতি আহোঁ আৰু এনে বহি ভাবি আছিলোঁ, মাজুলী যেনেকৈ প্ৰাকৃতিক দুৰ্যোগ, খহনীয়া আৰু জলবায়ু পৰিৱৰ্তন সহিও আজি জীয়াই আছে, হয়তো আমাৰ জীৱনবোৰেও একে কথাকে শিকাব খোজে। গুড মৰ্ণিং গাইজ। আজি মাজুলী মোৰ থাৰ্ড ডে। যোৱা দুদিন ধৰি মই মাজুলীতে আছোঁ আৰু আজি ইয়াৰ পৰা ওলাম 8টা মানত ওলাই যাম ইয়াৰ পৰা। 8টাৰ আগত গ'লে আকৌ ফেৰীত কুঁৱলীৰ কাৰণে অলপ দিগদাৰ হয়, সেইটো কাৰণে মই বোলো ছেকেণ্ড ট্ৰিপতে যাম। আৰু বহুত ভাল জেগা, চালোঁ যিমান চালোঁ বহুত ভাল লাগিছে। একচুৱেলি মোৰ মাজুলীৰ পৰা যাবলৈ মন যোৱা নাই। আৰু প্ৰথমবাৰ এনেকুৱা হৈছে যে মই কোনোবা ঠাইত গৈছোঁ আৰু উভতিবলৈ মন যোৱা নাই। বাইকত চামান চব উঠোৱা হ'ল আৰু এতিয়া ওলাম। যাওঁ আৰু থেংক ইউ। মই এতিয়া যোৰহাট যাম, যোৰহাট পৰা নগাঁও। ঘৰ যাম আজি। ঠিক আছে, আহিছোঁ দিয়ক। বাই বাই মাজুলী। আচলতে মাজুলী আমাৰ পৰা ইমান ক্ল'জ থকা সত্ত্বেও মই প্ৰথমবাৰহে গৈ পাইছিলোঁ আৰু সেই অভিজ্ঞতা মই জীৱনত পাহৰিব নোৱাৰিম। কয় নহয়, পৃথিৱীৰ প্ৰতিটো সুন্দৰ বস্তু কোনো নহয় কোনো সংকটৰ মাজেৰে পাৰ হয়, আৰু আজি সেই সংকটৰ সন্মুখীন হৈছে আমাৰ মাজুলী। এসময়ত মাজুলীৰ মাটিকালি প্ৰায় 1200 স্কুৱাৰ কিলোমিটাৰো অধিক আছিল। প্ৰাকৃতিক দুৰ্যোগ আৰু খহনীয়াৰ ফলত সেই মাটিকালি আজি প্ৰায় 470 স্কুৱাৰ কিলোমিটাৰ আশে পাশে হ্ৰাস পাইছে। আৰু এইখন ব্লগ ইয়াতে সামৰিছোঁ। লগ পাম নেক্সট ব্লগত। জয় আই অসম। जिंदगी एक सफर है सुहाना, यहाँ कल क्या हो किसने जाना। उड़ले 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 टुक्की।